নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। এয়া ৰাতিপুৱা 9টা বাজি গ'ল। আজি অকণমানি শুয়ে আছে ইমান দেৰিলৈকে, কাৰণ যোৱা ৰাতি গোটেই ৰাতিটো আমনি কৰি আছে আৰু সেইবাবে আজি দেৰিলৈকে শুই আছে, নহ'লে আনকালে সোনকালে উঠে। আৰু এয়া ৰাতিপুৱা এয়া পূৰা চোকা ৰ'দ দিছে আজি। আৰু মই ভাবিলোঁ মই ভিডিঅ'টো আজি আৰম্ভ কৰোঁ, এটা ব্লগ যাওক। তাতে মোৰ যদি ভিডিঅ'টো চাই ভাল পায়, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে দেখাইছোঁ আমাৰ এখন বাৰীখন, এইফালে আজি সুখলাল দা আহিছে, সুখলাল দাই কাম কৰি আছে আৰু এইখিনি আজি চফা কৰিব লাগিব দুদিনমান, কাৰণ বহুত জংঘল হৈ আছে আৰু মাজতে সাপো সোমাইছিলে। সৰু ল'ৰাও আছে ঘৰত, সেইবাবে এইখিনি চফা কৰিবলৈ আজি সুখলাল দাক মাতি অনা হ'ল। কাক লাগিব শুনো? আৰু এইফালে আমাৰ দেহা মানুহ উঠিলে। কাক লাগে? প্ৰিন্সিক লাগে। অঁ ৰ'বা, ইয়াত আছে নি চাম দেই। এইটো আকৌ, এইটো তোমাৰ প্ৰিন্সি, এই কালি যে পাউডাৰ দিছিলা দেখিলা? গুড মৰ্ণিং কোৱা আকৌ, গুড মৰ্ণিং। তাৰপৰা সি অলপ দেৰি বিচনাত অকণমান আমনি কৰে আৰু উঠাৰ আগে আগে সেয়াই কিবা কিবি হেৰি কৰি আছে, দেউতাকৰ লগত কথা পাতি আছে। আৰু এইফালে মই বিচনাখন পাৰি লৈছোঁ আৰু আনফালে মই পাতি থৈছোঁ তাৰ জলপান বনাই আছিলোঁ, ভিনভিটা। আৰু এয়া বনাইছোঁ মই তাৰ বাবে ভিনভিটা, আৰু এইফালে হৈয়ে গ'ল অলমষ্ট। আৰু এইফালে অকণমান গাখীৰ আছে, গাখীৰো এড কৰি দিম। তাৰপৰা আজি দেউতাকে ব্ৰাছ কৰাই দিছে আৰু অলপ পাছতে দেউতাক যিহেতু যাবগৈ, চবেই কামে কামে ব্যস্ত হৈ যাব। তাৰপৰা এইফালে মই তাক বহাই লৈছোঁ আৰু এইফালে প্ৰিন্সিকো বহাই লৈছোঁ, কাৰণ অকণমান খেলাই ধূলাই খুৱাব লাগিব। খোৱা সময়ত অকণমান আমনি কৰে আৰু হ'লেও তথাপিও মই মোবাইল দেখুৱাই নোখোৱাওঁ বাৰু। আৰু সেয়া জলপানখিনি খুৱাই লোৱাৰ পিছত আৰু মোৰ টেনশ্যন এটা যায় আৰু ৰাতিপুৱা সময়কণ, এজনী প্ৰত্যেকজনী মাকৰে হয় এইটো টেনশ্যন। আৰু তাক ৰাতিপুৱা জলপানখিনি খোৱাৰ পাছতে এইফালে চাহ কৰিছোঁ সুখলাল দাৰ কাৰণে। কৈছিলোঁ নহয়, এইফালে বহুদিনৰ মূৰত সুখলাল দা কাম কৰিবলৈ আহিছে, এইফালে বাৰীত কাম কৰি আছে, তেওঁকো মাতি ল'লোঁ। আৰু আনফালে বেটা মানুহ অকলে অকলে খেলি আছে। কেলৈ তুমি খেলিবলৈ নাপাৰিছানো? কেলৈ নাপাৰিছা? মই অকণমান খেলিব লাগিব। অ'কে, খেলিম আকৌ। আৰু তাৰ লগতে অকণমান দেৰি খেলিলোঁ আৰু এইফালে ময়ো অকণমান চাহ বাকি ল'লোঁ। মই পিছে এইফালে বাতিত বাকিছোঁ আৰু লগত লৈছোঁ মেৰিগ'ল্ড। মেৰিগ'ল্ড বিস্কুট কোনে কোনে খায়, মই কিন্তু খাওঁ লাল চাহৰ লগত। আৰু এইফালে বাতিত চাহ, আৰু এইফালে ধুন খেলি আছে। আৰু চাহ খাই লওঁ, তাৰপিছত বাকীখিনি কৰা যাব। আৰু এইফালে মোৰ মুখত কিবা এটা উঠিছে, এইফালে আপোনালোকে ধৰিব পাৰিছে নাই জানো। এইফালে মুখখনত জানো কি উঠিছে, এইবোৰ কিবা কামুৰিলে। লগতে এইফালে দেখিছোঁ আমাৰ ধুনকো গোটেই বিচাই ডাকিলে, খেলি থাকোঁতে কিবা বিচা আছিলে চাগে। আৰু এইফালে তাক চোঠল লগাই দিব লাগে বোলে, সি নিজে কয় বাৰু বস্তুবোৰ। এয়া চোঠল অকণমান লগাই দিলোঁ। তাৰপিছতে তাক অকণমান চুলিও আছিলে মোৰ ৰাখি থোৱা, সেইখিনিও লগাই দিলোঁ। এতিয়া অকণমান ভাল পাইছে। আৰু এইফালে ভুজিয়া দিছোঁ আৰু অকণমান গাখীৰ খাবলৈ দিছোঁ, যিহেতু ভাত খাবলৈ সময় হোৱা নাই। তাৰপৰা সেয়া এইখিনি খাই আছে, সি নিজেও খাবলৈ দিওঁ কেতিয়াবা মাজে মাজে। আৰু এইফালে দেখিছে নহয় কাপোৰ, সেই ল'ৰাৰ লগত লাগি থাকোঁতে কাপোৰখিনি মেলিবলৈই পাহৰিলোঁ। তাৰপৰা এইখিনি কাপোৰ মেলি লওঁ, বহু ৰ'দ পিছে। আৰু এইফালে কাপোৰ মেলিবলৈ গ'লোঁ আৰু এইফালে ধুনৰ চখ, এইবোৰ প্ৰিন্সিক গা ধুৱাইছে বোলে। লগতে মই তাকো গা ধুৱাই ল'লোঁ। তাৰপিছত এইফালে তাৰ বাবে খিচিৰি অকণমান বনালোঁ আৰু দেউতাকো আহি পালেহি। কিনো ভিডিঅ' দিম, সদায় ভাবোঁ ব্লগ দিম বুলি, কিন্তু আজি এনেকৈয়ে বনালোঁ। আৰু আগতো দুটা বনাইছোঁ বাৰু, কিন্তু ভালেই পাইছোঁ আপোনালোকৰ মৰম। এনেকৈ যদি মৰম দি থাকে ভাল লাগিব। আৰু কিবা যদি ভুল হয় নিশ্চয় জনাই দিব, তেন্তে আৰু ভিডিঅ' নকৰোঁ আৰু ইয়াৰ পিছত।
ঘৰৰো কাম থাকে। বাকী এয়া ধুনক এতিয়া ভাত খুৱাই লওঁ। তাৰপৰা ভাত মানে কি খিচিৰিকে খুৱাইছোঁ। প্ৰায় মই তাক খিচিৰিয়ে দিওঁ আৰু কি কাৰণে দিওঁ আগৰ ভিডিঅ'ত মই প্ৰকাশ কৰিছোঁ। আৰু এইফালে খিচিৰি আৰু অকণ ভুজিয়া লৈ লৈছোঁ। সেয়াই আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। এফালে দেউতাক শুলে আৰু এফালে ধুনু শুলে। কিবা যদি ভাল লাগিলে জনাব আৰু বেয়া লাগিলে যদি সেইটোও জনাব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।